নমস্কাৰ। অন্য দিনৰ দৰে আজি এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোক স্বাগতম জনাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। লেচেৰামাহ এনে এটা পাচলি হয় যিটো অসমত জনপ্ৰিয়, য'ত উজনিত কি বুলি কোৱা হয় লেচেৰামাহ, কিবা নামনিত কি বুলি হয় বটবটি বুলি কোৱা হয়। বিভিন্ন ঠাইভেদে বিভিন্ন নাম ইয়াক মতা হয়। তো এতিয়া আমি সেইটো লেচেৰামাহ খেতিত আহিছোঁ, যিটো মই নিজে হাতে কৰা যিটো লেচেৰামাহ খেতি আছে সেইটোত মই আছোঁ। আৰু সেইটোত আজি আমি লেচেৰামাহ কেইটামান ছিঙিম, কেইটামান নহয় ভালেখিনি ছিঙিম আৰু বিক্ৰীৰ কাৰণেও ছিঙিম। সেইকাৰণে ভাবিছোঁ যে কিছুমান কথা আপোনালোকক কৈ দিওঁ আৰু আমি লেচেৰামাহ ছিঙিয়ে থাকোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে চাওক লেচেৰামাহ খেতিটো কেনেকুৱা হৈছে। ইফালে চাইছে আপোনালোকে, এয়া লেচেৰা, ইফালেও চাব পাৰিছে, এয়া মোটামুটি ভালে ধৰিছে। তো আপোনালোকে খেতিটো চাই লওক যে আমি কেনেকৈ কৰিছোঁ, কি কৰিছোঁ আমি। মোটামুটি ধৰি লওক এই ঠাইখিনিত প্ৰথম আমি কি কৰিছোঁ, লেচেৰামাহখিনি গঢ়াৰ পিছত যেতিয়া ৰোৱা হৈছে, বীজখিনি ৰোপণ কৰা হৈছে, কৰাৰ পিছত কিছু ডিষ্টেঞ্চটো আমি কি দিছিলোঁ, আমি 2 হাত ডিষ্টেঞ্চ ফাকে ফাকে কি কৰিছিলোঁ, মানে যিটো আমি খোজকাঢ়ি আছোঁ সেইটো আমাৰ যিটো খোজকাঢ়ি আছোঁ সেইটো 2 হাত ডিষ্টেঞ্চ আছে, আৰু মিটো যিটো আছে সেইটো 1 হাত 1.5 হাত ডিষ্টেঞ্চ আছে। সেই হিচাপত আমি কি কৰিছোঁ, আৰু যিখিনি আমাৰ গাড়িছোঁ যিটো আমাৰ ডিষ্টেঞ্চটো যিটো আছে, আমাৰ কিছুমান আছে 1 ট্ৰেক্টৰতকৈ বেছি আছে, কিছুমান 1 হাত আছে, তেনেকৈ আমি গাড়িছোঁ। ফাৰ্ষ্ট টাইম গাড়িছোঁ, মানে ইমান নলেজো নাই, সেইকাৰণে যিখিনি পাৰিছোঁ আৰু সেইখিনি কৰাৰ পিছত আজি এই যে আপোনালোকে চাব পাৰিছে এইবিলাক হ'ল লেচেৰা, মোটামুটি ভালে ধৰিছে। এইফালে চাব ধুনীয়া, আৰু আপোনালোকে এইফালেও চাব পাৰিছে, এইবিলাক চব লেচেৰামাহ। তো লেচেৰামাহ খেতি কৰোঁতে কিছুমান কথা আপোনালোকে মন কৰিব লাগিব যে লেচেৰামাহ খেতিটো কিন্তু অকণমান বেমাৰ হয়। বেমাৰ মানে সিহঁতক পোকে ঠগে লাগে। তো সেইখিনি যদি আপোনালোকে মেইনটেইন কৰে তেতিয়াহ'লে আৰু ইমান প্ৰব্লেম নাই। এতিয়া আপোনালোকে চাব হৈছে এয়া লেচেৰামাহ খেতি। আগত যদিও আমি এশাৰী বা দুশাৰী আমি খেতি কৰিছিলোঁ, কিন্তু কেতিয়া আপোনালোকে চাব পাৰিছে বহুতটোক আমি খেতি কৰিছোঁ ইফালে সিফালে, আপোনালোকে দেখাই নাপায়। তো চাইছে যে কি হয়, সিহঁতৰ কি হয়, ফাৰ্ষ্ট এতিয়া সিহঁতৰ বহুতকেইটা বেমাৰ হয়। যেনেকৈ ধৰক কিছুমান ক'লা ক'লা পোক আছে, যিবিলাক পোক কি হয় আপোনাৰ একেবাৰে আপোনাৰ গুৰিৰ পৰা একেবাৰে পাতখিনিলৈকে আপোনাক ক'লা ক'লা হৈ পিনে আপোনাৰ হেৰিটোক মানে গছটোক আপোনাক কি কৰে, একদম ধ্বংসৰ পথত লৈ যাব বিচাৰে। তেতিয়াহ'লে আপোনালোকে কি কৰিব, তেতিয়াহ'লে মই কি ফাৰ্ষ্টত মই ইউজ কৰিছিলোঁ ইকা নামৰ যিটো আমাৰ পাউডাৰ আছে, সেই পাউডাৰটো আমি কি মিক্স আপ কৰি পিনে ইউজ কৰিছিলোঁ। তাৰ ফলত মই এটা ভাল বেনিফিট পাইছোঁ। আপোনালোকে ইউজ কৰিলে কৰিব, নকৰিলে নাই। কিন্তু মোৰ যিখিনি ফালৰ পৰা এক্সপিৰিয়েঞ্চ, মই যিখিনি পাইছোঁ সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আৰু কিছুমান ক্ষেত্ৰত কি হয়, আপোনাৰ পাতখিনি ৰঙা হৈ যায়। তাৰপিছত কিছুমান পাত চুৰুংগী পোক থাকে, যিবিলাক পাতখিনি কি হয়, কিছুমান আৰু পোক আছে যে পাতখিনি ৰাউণ্ড কৰে, তাৰপিছত কি সিহঁতে বাসা যায় আৰু সেই পাতখিনি সিহঁতে খাই দিয়ে। তো তেতিয়াহ'লে আপোনালোকে মই কেইদিনমান আগতে মৰা হৈছিলে, তেনেকুৱা পোক আহিছিলে, তেতিয়া মই ভোলকা নামৰ যিটো আমাৰ মেডিচিন আছে সেইটো মই মাৰিছিলোঁ। তেতিয়া মোটামুটি এটা আহিছে আৰু ভাল এটা মোটামুটি আহিছে, ইমানো অহা নাই মোটামুটি। এতিয়া কিছুমান ক্ষেত্ৰত কি হয় আপোনালোকে চাব, এইটো ঠাইত যিখিনি আছে সেই ঠাইখিনি পোক লাগে। কিছুমান দীঘল দীঘল পোক আছে, কিছুমান সেউজীয়া ৰঙৰ পোক আছে, আৰু কিছুমান কি আছে অকণমান সেউজীয়া নহয়, হালধীয়া নিচিনা অকণমান পোক আছে, সেইখিনি মটীয়া বৰণৰ কিছুমান পোক আছে। সেইখিনি আপোনালোকে মাৰিলে ভলগা ইউজ কৰিব পাৰে। আনহাতে আপোনালোকে চাব এইটো কিছুমান ক্ষেত্ৰত কি হয়, আপোনাৰ সৰু হৈ যায়, গছজোপা সৰু হৈ যায়, মানে বাৰতে অকণমান প্ৰব্লেম হয়। এইটো চাওক, এইটো সৰু হৈ আছে, এইটো মানে ইমান বঢ়া নাই, এই এনেকুৱা কণ্ডিশ্যন হৈ যায়। এইটো কি হ'ল, কেইদিনমান আগতে মই চাইছিলোঁ, সেইটো কি হৈছে, গোটেইখিনি ক'লা পোকেৰে কি আছিল, একদম ভৰ্তি আছিল, গোটেইখিনি ক'লা পোক আছিলে, যিটো আমি মেলা পোকা বুলি কওঁ। সি মানে বেলেগ মেডিচিন দিলে মানে সি নাতৰে। তেতিয়া সেইটো ভলগা দিয়া হৈছিলে, আৰু আপোনাৰ হেৰি দিয়া হৈছিলে, যিটো কি কয় নিমপাতৰ ৰসো দিয়া হৈছিলে। তো ইয়াৰ পাছত আমি অকণ পৰিত্ৰাণ পাইছোঁ। আৰু যদি আপোনালোকে অৰ্গেনিকভাৱে খেতি কৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, নিমপাতৰ ৰস সেইটো স্প্ৰে কৰি দিব, তেতিয়াহ'লে সেইটো মানে ভাল হৈ যায়। আৰু যদি আপোনালোকে হেৰি কৰে তেতিয়াহ'লে এটা কাম কৰিব, চাই চটিয়াই দিলে কিছুমান ক্ষেত্ৰত ভাল হৈ যায়, আৰু কিছুমান ক্ষেত্ৰত থাকে এনে। তো এতিয়া চাওক, এতিয়া আমাৰ মোটামুটি ৰেডি হৈ গৈছে।
এইটো আমি ছিঙিম চাওক। এইটো কি অকণমান ডাঙৰ হৈ গ'ল। বাকী মই ছিঙি আছোঁ, আপোনালোকে চাই লওক। এতিয়া চাওক, এই যে আমি যে লেচেৰা মাহখিনি যে আমি ছিঙো, লেচেৰা মাহ ছিঙাৰ এটা ছিষ্টেম আছে, এটা পদ্ধতি আছে। সেই হিচাপত যদি লেচেৰা মাহটো ছিঙে তেতিয়াহ'লে কি হ'ব, সেইটো লং লাষ্টিং কৰিব। আমি কি কৰোঁ, কিছুমান ক্ষেত্ৰত কি কৰোঁ, লেচেৰা মাহটো আমি ছিঙি ডাইৰেক্ট ইয়াতে ভাঙি দি দিওঁ ন এনেকৈ আমি কি কৰোঁ, এনেকৈ ভাঙি দিওঁ। সেইটো কি হ'লে কি হ'ব, মানে এদিন বা দুদিনকৈ এইটো শুকাই যোৱাৰ চান্সটো বেছি থাকে। কি কৰিব, এইটো গৰুটো আছে যে, সেইটো লাহেকৈ অকণমান অকণমান মচুৱাই দিব, এনেকৈ টানি দিব, ধুনীয়া হ'ল। এইটো কি হ'ল, ঠাৰিটো ধুনীয়া, লেচেৰা মাহৰ ঠাৰিটো ধুনীয়াকৈ থাকি গ'ল। তো এইটো কি হ'ব, আপোনাৰ 3 দিন বা 2 দিন 4 দিন অকণমান ভালে থাকে, মানে শুকাই নাযায়। তো যেতিয়া লেচেৰা মাহ ছিঙিব তেতিয়া এনেকৈ ছিঙিব। বাকী পিছৰ ভিডিঅ'ত আমি লেচেৰা মাহৰ খেতিৰ বিষয়ে আমি ধুনীয়াকৈ আলোচনা কৰিম। এতিয়া মই লেচেৰা মাহ কেইটামান ছিঙিম, বিক্ৰী কৰিব লাগিব। তো পিছৰ ভিডিঅ'ত আমি গোটেইখিনি আপডেট দি দিম। আপোনালোকে যদি এইটো চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক এটা কৰি দিয়ক আৰু ছাপোৰ্ট কৰক যাতে আগলৈ যাব পাৰোঁ। ধন্যবাদ, বাই বাই। আজি ইয়াতে সামৰিছোঁ, ধন্যবাদ।